दोस्तों সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে ওয়েলকাম জনাইছোঁ আমাৰ বাবাৰ চেনেলটোত। আৰু আমাৰ বাবা গুৱাহাটীৰ পৰা আহি বেমাৰ হৈ গ'ল, সেইকাৰণে ভিডিঅ' দিব নাই পৰা। আৰু মই এতিয়া আপোনাৰ বাবাক দেখাই আছোঁ। এতিয়া মই আপোনাৰ বাবাক দেখাব গৈ আছোঁ। এইটো মোৰ বাবা হৈ আছে, চাই লওক আপোনালোকে। নমস্কাৰ, মই গুৱাহাটী পঞ্জাৱৰ পৰা আহি অৱস্থা বেয়া চালোঁ। পূৰা জ্বৰ, চৰ্দি, কাহ হৈছিলে আৰু জণ্ডিছ হৈছে বুলি ক'লে মই জণ্ডিছ দৰৱ খাইছোঁ। আজি 3 দিনমান পূৰা সিজা খাব লাগিব। সেইকাৰণে মই গুৱাহাটীৰ পৰা আহি একো ভিডিঅ' দিব পৰা নাছিলোঁ। পূৰা গা বিষ হৈ আছিলে, এতিয়াও গা বিষ আছে, জ্বৰো অলপ আছে। সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰক যাতে মই সোনকালে ঠিক হৈ যাম। সেয়াই কৈছোঁ। আৰু যেতিয়া আমাৰ বাবা গুৱাহাটীত আহিছিলে তেতিয়া বহুত জোৰকৈ আহিছিলে। তেতিয়া চব গছ পৰিলে, এইটো গছটো আৰু আমাৰ এই টিংটোত পৰিলে। আৰু আমাৰ এইফালে আছে লাও গছ। চব আৰু এইটো চক এইফালে আমাৰ ডাংবডি গছ লগাইছে। চক এইফালে আমাৰ ফুলবাৰী আপোনালোকক দেখাই আছোঁ। আমাৰ ফুলবাৰী চক আৰু মই ইয়াত ফুলবাৰীখন চাফা কৰি আছে। ইয়াত না ফুল লগাইছে, খালি দেহে হাবি হৈ গৈছে, এইকাৰণে হাবিখিনি চাফা কৰি আছে। ধুনীয়া ধুনীয়া ফুলকেইটা। ফুলকেইটা ইমান ধুনীয়া ধুনীয়া। ইমান মজা লাগিছে ফুলখিনি চোৱা, ইমান ধুনীয়া ধুনীয়া ৰঙৰ ফুল ফুলি আছে। এইটো আধা ফুলাইছে চোৱা। এইটো চক আমাৰ গোলাপ ফুল ফুলিছে আমাৰ ঘৰত। এইটো বগা গোলাপ ফুল আৰু এইটো ৰঙা গোলাপ। ৰঙা গোলাপৰ ৰংটো ইমান মজা লাগিছে ন। এইটো চক ৰঙা গোলাপৰ ৰংটো ইমান মজা লাগিছে ন। এইখিনি ফুল ফুলিবলৈ ঢেৰ আছে এতিয়াও। এইটো মই আপোনাক নাৰ্জী ফুল দেখাই আছোঁ। চক এইটো নাৰ্জী ফুলকেইটা আৰু এইটো বগা ফুল। এইটো এটা হালধীয়া নাৰ্জী ফুল, এইটো মজা লাগিছে চাই। আৰু এই ফুলটো চোৱা, গোটেই হাবি হৈ গৈছে, হাবিখিনি চাফা কৰিলে মজা দেখাব। তো বন্ধুসকল, মোৰ দেউতাই জলদি ভাল হৈ যায়, আপোনালোকে আশীৰ্বাদ দিয়ক। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যদি আপুনি নতুন হৈছে ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো সকলোকে ধন্যবাদ।